হেল্ল' ৰাইজসকল, আজি গোটেই মিনি ভ্লগটো অকল পূজা চাৰ ওপৰতে যাব। মানে আমি লগৰ কেইজনমান মিলি পেলাই পূজা চাবলৈ আহিছোঁ শিৱসাগৰত। সেইকাৰণে ভাবিলোঁ মিনি ভ্লগ এটাকে বনাই লওঁ। এইফালে এটা মেকুৰী দৰদাম কৰি আছে, তাই বোলে খুব পচন্দ হৈছে মেকুৰীটো, সেইকাৰণে এটা কিনিয়ে দিলোঁ। আৰু তাৰ পাছতে আমি দেৱী মাক দৰ্শন কৰিলোঁ। দেৱী মাক দৰ্শন কৰি আমি এতিয়া ফুলি চাবলৈ আহিলোঁ। কিমান ইম্পৰ্টেণ্ট হয় ন, ছোৱালীবোৰ ফুলি যে লাগিয়ে থাকে। তাৰ পাছত মই এতিয়া দৰদাম কৰি আছোঁ এইফালে খেলনা বস্তু, তাৰ মাজতে খাই ল'লোঁ চাট। এইফালে আমি বাচ্চা বনি আছোঁ, গোটেই মানুহখনে দেখি হাঁহিছে। এই হাঁহটো যে একদম মানে ৰিয়েলিষ্টিক যেন লাগিছে। এনেকৈ থাকোঁতে সন্ধিয়াই হৈ গ'ল। এতিয়া তাৰ মাজতেতো পেট পূজাটো মেইন হয়। গোটেই ৰেষ্টুৰেণ্টবোৰত মানুহে ভৰ্তি হৈ আছে, ইমানেই মানুহৰ ভিৰ হৈছে। এতিয়া আমি বিচাৰি বিচাৰি লাষ্টত আৰু বেটেৰী লৈ পেলাই এখন পালোঁগৈ। তাত আকৌ লগৰ এজনী আছে, তাইক লগ পালোঁ। তাই পিছে আমাৰ লগত পূজা চাবলৈ নাপালে, মনটো মাৰি আছে বাৰু তাই। এইফালে খাই বৈ মেলি ডাইৰেক্ট আহিছোঁ আমি টেম্পুলৈ। মানে ঘৰত ভয় লাগে নহয় মাৰ পৰা গালি খাম বুলি। আজিলৈ ইমান, বাই বাই।